মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণী অৰ্থাৎ ক্লাছ 2ৰ ঋতু আহে ঋতু যায় পদ্ধতি পঢ়িম। তোমালোকেও মোৰ লগত পঢ়িবা। ব'লা আৰম্ভ কৰোঁ। ঋতু আহে ঋতু যায়, চ'ত বহাগত ঋতু বসন্ত, বিৰিষে সলায় পাত, জেঠ আহাৰত গ্ৰীষ্ম ঋতু, ফল পকে নানা জাত, শাওণ ভাদত বৰ্ষা ঋতু, খেতিৰ বাবে ভাল, আহিন কাতিত শৰৎ ঋতু, ভৰে শেৱালিৰ ডাল, আঘোণ পুহত ঋতু হেমন্ত, নিয়ৰ কুঁৱলী পৰে, মাঘ ফাগুনত শীত ঋতু, গছৰ পাত সৰে। আকৌ পঢ়িম। চ'ত বহাগত ঋতু বসন্ত, বিৰিষে সলায় পাত, জেঠ আহাৰত গ্ৰীষ্ম ঋতু, ফল পকে নানা জাত, শাওণ ভাদত বৰ্ষা ঋতু, খেতিৰ বাবে ভাল, আহিন কাতিত শৰৎ ঋতু, ভৰে শেৱালিৰ ডাল, আঘোণ পুহত ঋতু হেমন্ত, নিয়ৰ কুঁৱলী পৰে, মাঘ ফাগুনত শীত ঋতু, গছৰ পাত সৰে। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টেক কেয়াৰ, বাই বাই।